हेलो फ्रेंड्स, मैं लाकी आपनालोকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আগবাঢ়িলো। আজি মই বনাব লৈছো কণীৰে পনীৰ আৰু সেই পনীৰে এখন ৰেচিপি। আহকচোন মই কেনেদৰে বনাইছো চাও। পনীৰখিনি বনাবলৈ মই লৈছো বাটাৰ, পিয়াজ এটা আৰু ইফালে মগজ আৰু কাজু তিয়াই ৰাখিছিলো 1 ঘণ্টাৰ কাৰণে আৰু বিলাহী দুটা। আৰু ইফালে মগজ তিয়াই ৰাখিছিলো 1 ঘণ্টাৰ কাৰণে, এখিনি মই পিছি লম। ইফালে মই কেৰাহীত পানী গৰম হ'বলৈ দি 4টা কণী মই ফেটি লৈছিলো নিমখ অকমান দি। পানীখিনি উতল অহাত মই বাটিটো তাত দি দিলো। তাৰ পিছত ঢাকনখন মাৰি পেলাই অলপ সময় সিজিবলৈ দিম। ইয়া ধুনিয়াকৈ সিজি গ'ল, দেখিছেনে ধুনিয়াকৈ সিজি গ'ল। এখিনি ধুনিয়াকৈ এতিয়া পনীৰৰ সাইজত কাটি ললে হৈ গ'ল। তাৰ পিছত ইফালে মই কেৰাহী গৰম হ'বলৈ দি মিঠাতেল দি ললো। আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। মই ৰিফাইনৰ জাগাত মই মিঠাতেল দিছো আৰু তাতে এচামুচ মই বাটাৰ দি লৈছো। তাৰ পিছত অকমান জলকীয়া গুৰি দি ললো, তাৰ পিছত আধা চামুচ হালধি গুৰি দিলো। এইখিনি অকমান ভালদৰে লৰাই ললো। এতিয়া পিয়াজখিনি দি ললো। তাৰপিছতে এটুকুৰা দালচেনি দি ললো। এইখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ইফালে বিলাহী কুটি থোৱা বিলাহীখিনি মই পেষ্ট বনাই লৈছিলো, সেই পেষ্টখিনি এতিয়া ইয়াত দি ললো। তাৰপিছতে ইয়াত মই মছলাখিনি এতিয়া এড কৰিম। আধা চামুচ নিমখ, আধা চামুচ হালধি গুৰি, আধা চামুচ জালুকৰ গুৰি, আধা চামুচ ধনিয়া গুৰি, আধা চামুচ গৰম মছলা আৰু আধা চামুচ পনীৰ মছলা দি ললো। এতিয়া এইখিনি দি ভালদৰে লৰাই ল'ম। আধা চামুচ মই নহৰু পিছা দিছো। বেছিকৈ গুৰি লোৱা নাই, গুৰি কৰি লোৱা নাই, অকমান থেতেলিয়াইহে দি দিছো। তাৰপিছত এইখিনি তেল বিৰিঙিয়া হোৱালৈকে ভাজি ল'ম। আৰু এতিয়া দি ললো মগজ আৰু কাজু পিছাখিনি ইয়াত দি ললো। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। তাৰপিছতে ইয়াত এবাটি পানী দি ললো। গ্ৰেভিটো আপোনালোকে যেনেকুৱা ডাঠ পাতল কৰিব বিচাৰে তেনেকৈ কৰি ল'লেই হ'ল। মই ইয়াত 2 বাটি পানী দি লৈ পেলাই গ্ৰেভিখিনি বনাইছো। তাৰপিছতে ইয়াতে মই আধা গ্লাছ গাখীৰ দি লৈছো। আপোনালোকৰ ক্ৰীম থাকিলে ক্ৰীম দি ল'ব, মোৰ তাত ক্ৰীম নাছিল কাৰণে মই গাখীৰকে দি ললো। এইখিনি এটা উতল অহাৰ পিছতে মই ইয়াত পনীৰখিনি দি ললো। পনীৰখিনি দি পেলাই অকমান লৰাই ললো আৰু পানীখিনি কমি যোৱালৈকে অলপ সময় ঢাকনখন মাৰি ললো। পনীৰখিনি এক্সট্ৰাকৈ আপোনালোকে ভাজিও ল'ব পাৰে, মই ভাজি লোৱা নাইকিয়া ডাইৰেক্ট দি লৈছো। এয়া পানী কমি অহাত 1 চামুচ বাটাৰ দি পেলাই মই গেছটো অফ কৰি ললো। এতিয়া এইখিনি ভাতৰ লগতে হওক বা ৰুটিৰ লগতে হওক পৰিৱেশন কৰিব পাৰে। খাই এনেদৰে বনাই খাই খুব ভাল লাগে। আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে